হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল মন ব্লগ সকলোকে স্বাগতম কৰিছোঁ গাইছ। আজি আছোঁ চৰ অঞ্চলত, বৃহত্তৰ চৰ অঞ্চলত গাইছ কি খেতি কৰা হয়, কেনেকুৱা ধৰণে খেতি কৰা হয় আৰু গাইছ ইয়াৰে মানুহৰ বসতিবোৰ কেনেকুৱা সকলোবোৰ দেখাম আপোনালোকক। চ' ভিডিঅ'টো স্কিপ নকৰি গাইছ চাই থাকক। তো বলক গাইছ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বলক গাইছ। তো গাইছ এইখন নগৰপাৰা তেল ডিপু হয়। চাওক ফটো বছৰ কাৰণে ধুনীয়া এটা প্লেচ বনাই থৈছে, কিমান ধুনীয়া কৰি বনাইছে গাৰ্ডেন এখন। এয়া প্লেণ্টেশ্যন কৰিছে। তাৰপিছত এইখন চাওক গাইছ, আমাৰ ইফালে কি ডাঙৰ ডাঙৰ বেঙেনা আছিল। তো গাইছ সৰিয়হ খেতৰ মাজে মাজে পুৰা চাইকেল আহি আছোঁ। ইপিনে আছে এখন বিখ্যাত নদী, জলজলি হয়, বঢ়িয়া নদী। এইবোৰ হ'ল সৰিয়হ ফুল। আৰু গাইছ ইয়াতে আছে কি এইবোৰ মৈদুল মাকৈ খেতি। গাইছ ইয়াতে আছে মাকৈ খেতি, চাব পাৰে আপোনালোকে। আৰু তাৰ মাজেৰে এটা ৰাস্তা গাইছ ধুনীয়াকৈ গৈছে। চৰ অঞ্চলত যাই আছোঁ গাইছ আজি ঘূৰিবলৈ, চাই থাকক ভিডিঅ'টো গাইছ। লগতে আছে গাইছ মোৰ বিখ্যাত চাইকেল, তথাপিও বেলেগৰ গাইছ, মোৰখন বেয়া হৈছে। शाबाश बेटा। চাব পাৰে মাজেদি গৈছে এখন নদী, এইখন হ'ল জলজলি নদী। তাৰে ইপাৰ সিপাৰ চাওক গাইছ, গোটেই বালু চৰ, গোটেইখিনি বালু। লাইফত ফাৰ্ষ্ট টাইম চাইছোঁ, চলত অহা নাছিলোঁ কেতিয়াও, নাম শুনিছোঁ বহুত কিন্তু কেতিয়াও অহা নাছিলোঁ। আৰু চাব পাৰে আপোনালোকে যিমান দূৰ পাই গাইছ সকলো বালুৱে বালু গাইছ, অনলি বালু। তাৰে মাজত আছোঁ মই গাইছ। চ' চাই থাকক ভিডিঅ'টো গাইছ। শুনিয়া কিমান দূৰ সহায় লৈছে, একদম কিমান দ হৈ গৈছে গাইছ। প্ৰত্যেকবাৰে বানপানী হয় ইয়াতে, ডাঙৰ বানপানী হয়। আৰু গাইছ চাওক কেনেকুৱা কৰি চাব অৱস্থা মাটিৰ, চাব পাৰে আপোনালোকে। এইখন হ'ল গাইছ নদী। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। এতিয়া মই আছোঁ চৰৰ একদম মাছ মজিয়াত। আৰু চাওক চৰ অঞ্চলৰ মানুহবিলাকে কিহৰ খেতি বেছিকৈ কৰে গাইছ, মই কৈছিলোঁ সৰিয়হ খেতি বেছিকৈ কৰে। চাব গৈছে আপোনালোকে চাৰিওপিনে কেৱল সৰিয়হ আৰু সৰিয়হ গাইছ, বেলেগ একো নাই। তো গাইছ চাওক এইবোৰ হ'ল মাকৈ, চৰত বেছিভাগ মাকৈ হয়। এইবোৰ হ'ল মাকৈ, চাওক ধুনীয়াকৈ গাড়িছে। বেছিভাগ চৰত গাইছ শস্য হয় মাকৈ, তাৰপিছত সৰিয়হ, তাৰপিছত কি হয় বেঙেনা, তাৰপিছত গাইছ শাক পাচলি যিবোৰ আছে গোটেই চৰ অঞ্চলতে বুলি ক'ব পাৰি। মই আজি আহি চালোঁ আপোনালোকে, আজি বহুত ভালকৈ চালোঁ আৰু দেখাওঁ আপোনালোকক। চ' গতিকে ভিডিঅ' চাই থাকক গাইছ। এইবোৰ হ'ল মাকৈ গাইছ চাওক। আৰু গাইছ আগপিনে হ'ল তো গাইছ এইবোৰ চাওক ৰঙালাও, মানে বালু মাটি। ৰঙালাও কেনেকুৱা হয় নাজানো। এইবোৰ চাওক ধুনীয়াকৈ ৰঙালাও লগা নাই এতিয়াও, লাগিব আৰু গাইছ কিছুমান লাগি আছে। ক'তে মই দেখাই পোৱা নাই। এইবোৰ চাওক বিলাহী লাগি আছে ধুনীয়াকৈ গছত। আৰু বিলাহীবোৰ চাওক কেনেকুৱা কৰি সজাই দিছে যাতে ভালকৈ তেওঁলোকে মানে বিলাহীবোৰ পকি যায়। এতিয়া পকা নাই বাৰু, মানে এতিয়া কেঁচাই আছে বিলাহীবোৰ। আৰু চাওক গাছ কিমান দূৰ বিলাহী কৰিছে, একদম বহুত দূৰলৈ কৰিছে বিলাহী। লগতে আছে গাছ জলকীয়া গাছ পূৰা লাগি আছে গছত। তো গাইছ চাব পাৰে চাওক কেনেকুৱা গৰাখহনীয়া একদম নামি গৈছে। আৰু ওচৰতে ৰাস্তাটো চাইছ, এইটোতে গাইছ এটা অঞ্চলৰ মানুহ পূৰা অহা যোৱা কৰে। কেতিয়াবা এইবাৰ বানপানী আহিলে কিজানি এইখিনি খহি যাব ন মজুল, এইখিনি কিজানি গাইছ একদম খহি কিনে ৰাস্তাটো আৰু আগুৱাই যাব, আৰু আগুৱাই যাব। সেনেকৈ গাইছ মাটিবিলাক নোহোৱা হৈছে অসমৰ, এতিয়া গম পাইছোঁ গাইছ কথাটো। চাওক গাইছ একদম কিমান গৰাখহনীয়া। আৰু নদীটো গাইছ ওচৰতে আছে, এইখন হ'ল নদীটো। আৰু গাইছ চাওক ৰাস্তাটো একদম লগালগি। চ' দেখাই আছোঁ আপোনালোকক, চাই থাকক। যা পল্লু। তো গাইছ যদি ভিডিঅ'টো ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰিব। সকলোৱে ভিডিঅ' চাই বাৰু ছাবস্ক্ৰাইব নকৰে, তো মোৰ একদম হাত জোৰ কৰি অনুৰোধ কৰিছোঁ সকলোকে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ' ভাল লাগিলে। একদম গাঁৱলীয়া ব্লগ দিছোঁ গাইছ আজি। বহুদিন কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ, আজি পাইছোঁ এটা ভাল কণ্টেণ্ট বিচাৰি। চৰ অঞ্চলৰ বৃহত্তৰ চৰ অঞ্চলৰ কি খেতি হয় গাইছ, কেনেকুৱা ধৰণৰ খেতি হয় সকলোবোৰ দেখালোঁ।